নমস্কাৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মিছা মাছৰ তৰকাৰী। আহকচোন চাওঁ কিদৰে বনাব পাৰি। এয়া মই মিছা মাছ লৈছোঁ 250 গ্ৰাম। ভালদৰে মই এইখিনি বাকলি গুচাই আৰু মাথাকেইটা কাটি লৈছোঁ। এইখিনি এতিয়া মই আদা নহৰু হালধি নিমখ আৰু কাশ্মীৰ ৰং গুড়া দি মেৰিনেট কৰি লৈছোঁ। এবাৰ এখন কেৰাহী পাতি মই তাত তেল দি লৈছোঁ। এইদৰে দিয়াৰ পাছত মই কাটি ৰখা দুটা ডাঙৰ পিঁয়াজ দি দিছোঁ। লগতে মই কেঁচা জলকীয়া দুটা দি দিছোঁ। এইবাৰ মই ওপৰতে কেঁচা বিলাহীকেইটা কাটি লোৱা দি দিছোঁ। অলপমান সময় মই ভাজি ল'ম, কেঁচা গোন্ধটো নোযোৱালৈকে এইদৰে ভাজি লৈছোঁ। ভজাৰ পাছত মই এইখিনি পেষ্ট বনাই ল'ম। তেনেকুৱাতে মই এটা কুকাৰ পাতি লৈছোঁ। এইবাৰ জিৰা ৰাইচ বনাই ল'ম, কাৰণ জিৰা ৰাইচ প্ৰন কাৰীৰ লগত বৰ মিলে। ইয়াতে মই এখিলা তেজপাত লং ইলাচি কেইটামান দিছোঁ। দিয়াৰ পাছত মই অলপ সময় লৰাই জিৰা দিছোঁ 2 চামুচ দি অকণমান এইদৰে ভাজি ল'ম। এইবাৰ তিয়াই থৈ দিয়া চাউলকেইটাও এনেদৰে দি দিছোঁ। চাউল মই বৰ বেছি দিয়া নাই, 2 কাপ দিছোঁ। দিয়াৰ পাছত মই এইবাৰ ভালদৰে মিহল কৰি এয়া দেখিছেনে এনেদৰে ভাজি লৈছোঁ। এইবাৰ মই ইয়াত 2 গিলাচ পানী দি ল'ম। সকলো ভালদৰে মিহলাই মই এবাৰ 2টা চিটি মাৰিবলৈ দিম। এইবাৰ প্ৰনখিনি ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে এইদৰে ফ্ৰাই কৰি ল'ম। ভালদৰে লৰাব যাতে ভাঙি নাযায়। এয়া মোৰ ফ্ৰাই হৈ গৈছে প্ৰায়। এইদৰে এখন প্লেটত কাঢ়ি লৈছোঁ। এইবাৰ ৰৈ যোৱা তেলখিনিত 2 খিলা তেজপাত আৰু আদা নহৰু পেষ্ট অকণমান দি ভালদৰে লৰাই লৈছোঁ। ইয়াৰ পাছত মই ইয়াত এইবাৰ বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি দি দিলোঁ। দি মই ভালদৰে লৰাই লৈছোঁ। এনেদৰে মিহল কৰিলোঁ। মই এবাৰ ইয়াৰ ওপৰত 1 চামুচ সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধি 1 চামুচ, ৰং পাউডাৰ 1 চামুচ, জালুক সৰু চামুচে 1 চামুচ দি ভালদৰে মিহল কৰি ইয়াত মই ফিছ মছলাও অকণমান দি দিছোঁ। ভালদৰে এইখিনি মই এবাৰ পুনৰ মিহলাই ল'ম। এইবাৰ ইয়াত মই প্ৰনখিনি এইদৰে দি লৈছোঁ। দি মই এইবাৰ ভালদৰে মছলাখিনি সোমাই যোৱালৈকে এইদৰে মিহল কৰি ল'ম। এনেদৰে মই ভালকৈ মিহল কৰি লৈছোঁ, যাতে মাছৰ ভিতৰলৈ এই পেষ্টখিনি সোমাই যায়। তাৰ পাছত মই এইদৰে অকণমান ভজাৰ পাছত মিক্সিত ৰৈ যোৱা পেষ্টখিনিত মই অকণমান পানী মিহল কৰি ইয়াৰ ওপৰত দি এইবাৰ পুনৰ লৰাই লৈছোঁ। এনেদৰে কম জুইত এইদৰে ভাজি ল'ব লাগিব। অকণমান এইদৰে লৰাই মই ভাজি লৈছোঁ। ভজাৰ পাছত মই এইবাৰ আকৌ অকণমান পানী দি লৈছোঁ। আপোনালোকে ইচ্ছা অনুযায়ী পানী ব্যৱহাৰ কৰিব, কিমান পাতলকৈ খায় কিমান ডাঠকৈ খায়। মই কিন্তু ইয়াত ডাঠ হ'লেই ভাল পাওঁ। এইবাৰ মই ঢাকনখন লগাই অলপ সময় থৈ দিছোঁ। ইতিমধ্যে মোৰ জিৰা ৰাইচখিনিও হৈ গৈছে। দেখিছেনে ইমান সুন্দৰ হৈছে। গোন্ধটো যে কি আমোল মোলাইছে। জিৰাৰ গোন্ধটো একেবাৰে ক'বলৈ বাকী নাই আৰু খাওঁ খাওঁ যেন লাগি গৈছে। এয়া মোৰ প্ৰন কাৰীৰো ৰেডি হৈ গ'ল। এইবাৰ মই গৰমে গৰমে জিৰা ৰাইচৰ লগত পৰিৱেশন কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।